হাই গাইছ, আমি বহুতে দেখিছোঁ যে বিভিন্ন গাড়ীৰ বিভিন্ন ৰং, আৰু এইটো দেখিছোঁ যে যিবোৰ স্কুলৰ ল'ৰা ছোৱালী অনা নিয়া কৰা যান বাহন আছে এই সকলোবোৰ যান বাহনৰ ৰং হালধীয়া। বা স্কুলৰ ল'ৰা ছোৱালী অনা নিয়া কৰা যান বাহনৰ ৰং কিয় হালধীয়া বা হালধীয়া ৰং লগোৱাটো কিয় বাধ্যতামূলক? তো বলক ইয়াৰ আৰু ৰহস্য উদ্ঘাটন কৰোঁ। আৰু আমি যি নম্বৰ এই স্কুল বাছ দেখিছোঁ এই সকলোবোৰ স্কুল বাছৰ ৰং হালধীয়া, আৰু এই হালধীয়া ৰংটো কোনো ধৰণৰ বাছৰ মালিক বা ড্ৰাইভাৰে চিলেকশ্যন কৰা নাই। আৰু এইটো নিৰ্ধাৰণ কৰি দিছে সুপ্ৰিম কোৰ্টে, আৰু 2012 চনত সুপ্ৰিম কোৰ্টে নিৰ্দেশ কৰি দিছে যে সকলো যান বাহনৰ মানে স্কুলৰ ল'ৰা ছোৱালী অনা নিয়া কৰা যান বাহনৰ ৰং হালধীয়া হ'ব লাগিব। তাৰ উপৰিও আৰু কিছুমান নীতি নিয়ম বান্ধি দিছে যে সেই যান বাহনসমূহ চলোৱা যিজন বা চালক থাকিব সেই চালকজনৰ সম্পূৰ্ণ ডিটেইলছ সেই গাড়ীখনত থাকিব লাগিব। তাৰ উপৰিও এই যান বাহনত যিবোৰ স্কুলৰ ল'ৰা ছোৱালী অনা নিয়া কৰা হ'ব সেই প্ৰিন্সিপালৰ ফোন নম্বৰ সেই যান বাহনখনত থাকিব লাগিব। তো এনেকুৱা কিছুমান নীতি নিয়ম সেই সুপ্ৰিম কোৰ্টে বান্ধি দিছে। আৰু এই হালধীয়া ৰংটো এই কাৰণে নিৰ্ধাৰণ কৰি দিছে যে বাকীবোৰ ৰঙত কৰি যেনে বগা কলা নীলা এই সকলোবোৰত কৰি এই হালধীয়া ৰংটোৰ উজ্জ্বলতাটো বেছি। মানে বাকীবোৰ ৰঙত কৰি এই হালধীয়া ৰংটোৰ উজ্জ্বলতা 1.24 উজ্জ্বলতা বেছি, যাৰ বাবে আমাৰ চকুত সোনকালে ধৰা দিয়ে। বা আমি যদি সেই গাড়ীখন আহেও তেতিয়াহ'লে আমি বহুত দূৰৰ পৰাই দেখিবলৈ পাওঁ, বা বিভিন্ন ধৰণৰ যান জঁটৰ যাতে অসুবিধা নহয় সেই গাড়ীখনক যাতে চাইড দিব পাৰে তাৰ বাবে এই হালধীয়া ৰংটো সুপ্ৰিম কোৰ্টে চিলেকশ্যন কৰি দিছে। আৰু এই কাৰণে স্কুল বাছৰ সেই হালধীয়া ৰংটো বাধ্যতামূলক কৰি দিছে যাতে স্কুলৰ ল'ৰা ছোৱালীসকলে সুৰক্ষিতভাৱে স্কুললৈ অহা যোৱা কৰিব পাৰে। আৰু ইয়াত যদি সেই কোনোবা লোকে এই নীতি নিয়মবোৰ উলংঘা কৰে তেতিয়াহ'লে চৰকাৰে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এইটো আছিল আজি ভিডিঅ'টোৰ মেইন টপিক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।